আমি যোৱাকালি ৰাতিপুৱা মানে এটা বিশেষ সূত্ৰৰ খবৰ পাইছিলোঁ যে ভকতৰ গাড়ীবিলাক আহি আছে। গতিকে আমি আমাৰ চকৰগুৰি যিটো নাকা চেকিং আছে তাত আমি নাকা চেকিংটো আমাৰ থাকেই পাৰ্মানেণ্ট নাকা চেকিং, তথাপিও আমি ষ্টাফক ক'লোঁ যে বিশেষভাৱে চাব লাগে অলপ। তেতিয়া আমি দুখন গাড়ী পালোঁ, AS17C2522 আৰু WB635101। এই গাড়ী দুখনত ধপাত লোড আছে। লোড থকাত আমি ড্ৰাইভাৰক কোৱা হ'ল ডকুমেণ্ট দেখুৱাবলৈ। প্ৰথমে ড্ৰাইভাৰে ডকুমেণ্ট দেখুৱাব নিবিচাৰে, তাৰপিছত আমি অলপ জোৰ কৰাত তেওঁলোকে ডকুমেণ্ট দেখুৱালে, কিন্তু ডকুমেণ্টত কিছুমান বিসংগতি দেখা গৈছে। যিবিলাক GST বা টেক্স ইনভইচ এইখিনিত অলপ বিসংগতি দেখা পাইছোঁ, হয়তো মানে জালো হ'ব পাৰে। গতিকে আমি এইখিনি সেই সংক্ৰান্তে আমি গাড়ী দুখন ডিটেইন কৰিছোঁ, 4জন মানুহ আমি ধৰিছোঁ আৰু এতিয়া কাগজ পাতিখিনি আমি পৰীক্ষা কৰাম। পৰীক্ষা কৰাই আমি যিখিনি লিগেল একশ্যন ল'ব লাগে আমি সেইখিনি ল'ম। 2020 আণ্ডাৰ ছেকশ্যন 120B 420 468 34 IPC এটাৰ গোচৰ ৰুজু কৰিছে। এইখন দিনহাটাৰ পৰা ত্ৰিপুৰা গৈ আছিল বুলি কৈছিলে। পশ্চিমবংগৰ দিনহাটা? হয়, পশ্চিমবংগ।